নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই আজি ভাতটো ইমানেই টেষ্টি হৈছে, চেলেকি মেলেকি খাই দিছোঁ। যিহেতু ভাত খাই ভাল পোৱা মানুহ নহয় জানো। আৰু মোৰ এইকেইদিন ইমান দুখ হৈছে নহয়, চব্জি আনিবলৈ পইচা পাতি নাইকিয়া হৈছে, আকৌ ওলাইও যাব নোৱাৰা হ'লোঁ, বতৰ বেয়া। কি কৰোঁ কি নকৰোঁ, সেয়েহে আৰু মই আলুকে আজি আছিলে তাকে ভাজিবলৈ ভাতকেইটা খাওঁ, লগতে কণী পিঠা এখন আৰু আছে কচু থুৰি শুকতি মাছৰ অলপ দাইল দি থুপথুপীয়াকৈ বনাই লৈছোঁ আজি, আৰু সেইভাগেই খাম। বেলেগ শাক আনিব যাবলৈ বজাৰত পইচা পাতিও বৰ অসুবিধা হৈছে সেই গতিকে আজি মই ভাত সাজ এনেকৈয়ে খাই দিছোঁ। মানুহৰ জীৱন নহয় জানো, আজি আছে কালি নাই, সেইকাৰণে অহংকাৰ কৰি একো লাভ নাই। কাৰ কেতিয়া বেয়া দিন আহে কোনেও ক'ব নোৱাৰে। কেতিয়াবা ৰজাও প্ৰজা হয়, প্ৰজাও ৰজা হয়গৈ, হয়নে নহয় কওকচোন। সেই গতিকে যি পাইছোঁ তাকে খাইছোঁ। লগত পিঁয়াজ এটা কাটি লৈছোঁ, কৰচকৈ পিঁয়াজটো চুবাইছোঁ, আৰু সেইভাগে পেটটো কোনোৰকম ভৰাই থৈছোঁ। খাবতো লাগিবই জীয়াই থাকিবলৈ। আৰু বতৰটো এইকেইদিন ইমানেই বেয়া কৰিছে। বৰষুণ আপোনালোকৰ ফালে বৰষুণ দিছেনে? আমাৰ ফালে কিন্তু বহুত বৰষুণ দিয়ে, কেনিও ওলাবলৈ মানে সুবিধা নোহোৱা হৈছে, ইমানে বৰষুণ হৈছে। দিনটোত এসাঁজেই ভাত খাওঁ, সেইখিনিও যদি ভালকৈ চব্জিখন গোটাই ভাতকেইটা খাব নোৱাৰোঁ, মনটো বৰ দুখ লাগে। কাৰণ ৰাতি আমি ভাত খোৱা প্ৰায় নহয়, দিনতে ভাত সাজটো খাওঁ, ৰাতিপুৱাও ভাত নাখাওঁ। হ'লেও আৰু ধুনীয়াকৈ খাই দিছোঁ। ঠাণ্ডা বতৰ অলপ ঝাল ঝালকৈ ভাজি লৈছোঁ, আৰু জ্বলা হ'লে ভাল লাগে। মই জলকীয়া খাই বিৰাট ভাল পাওঁ। চব্জি যিকোনো জ্বলা নহ'লে খাই বিৰাট বেয়া লাগে। কণী পিঠাখনো বৰ ধুনীয়া হৈছে একদম। অকণমান নিমখ দি, একো দিয়া নাই, অকল নিমখ আৰু তেল অকণ দি ভাজি লৈছোঁ। এনেকৈ আছোঁ। এয়া হৈছে মোৰ কচু আৰু শুকতি মাছ দাইল অকণমান দি থুপথুপীয়াকৈ বনাই লৈছোঁ। প্ৰথমতে আলু ভাজিখিনি দি খাই ল'লোঁ, কেনেকুৱা হৈছে আলু টেষ্টটো ল'লোঁ। এইবাৰ লৈছোঁ মই কচু থুৰি আৰু দাইল শুকতি দিয়া। শুকতি মানে একদম চুঙাত থোৱা শুকতি নহয়, শুকতি মানে গুড়ি নিচিনাকৈ থোৱা, গুড়ি কৰি থোৱা সেনেকুৱা। বহুত টেষ্টি হৈছে কিন্তু শুকতিখিনি, কচু শাকখিনি। কাৰণ কচু ওলাওঁতে খাবা, সোমাওঁতে খাবা। এতিয়া কচু সোমাব হৈছে, লুকাব হৈছে, সেইটো কাৰণে এইখিনি টাইমত কচু থুৰি খাই বিৰাট ভাল লাগিছে। বুটলি আনিলোঁ, বাৰীৰ ওচৰতে বাৰী এখনত আছিলে। একচা বুটলি আনি ধুনীয়াকৈ ধুই পখালি একদম কণ বিলাহী দি বনাই লৈছোঁ। আৰু কচু থুৰি মাছৰ মাথা গোলমৰিচ দি বনাই খাবলৈও ভাল লাগে কণ বিলাহী দি। মই আকৌ মাছৰ মাথা নাই দিয়া, শুকতি দিয়ে বনালোঁ, কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে খাই নাই এনেকৈ ক'বচোন। মই একদম ভাতখিনি মানে বেছি চুবাবলৈ কষ্ট কৰিব লগা হোৱাই নাই, পিক পিক গৈছেগৈ, ইমান সোৱাদ হৈছে কচু থুৰি শাকখিনি। বাকী আপোনালোকে ভাত খালেনে? যদি ভাত নাই খোৱা খাই ল'ব। মই আৰু এনেকৈ খাই দিছোঁ আজি। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ধুনীয়া কমেণ্ট এটা কৰি থৈ যাব, যাতে মই আপোনালোকৰ ঘৰখন লৈ যাব পাৰোঁ। সকলোকে আমি সকলোৱে ছাপোৰ্ট কৰিব লাগিব নহয় জানো। মই যাওঁ তুমি থাকা সেনেকুৱা কৰিলেতো নহ'ব। লগে ভাগে একেলগত আগুৱাই যাব লাগিব, মই সেই বুলিয়ে ভাবোঁ। বাকী আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। কাইলৈ লগ পোৱা আশাৰে আজিলৈ বাই বাই।